নমস্কাৰ। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ ক্লাছ 12 এটা ইম্পৰ্টেণ্ট কবিতা মাই মাদাৰ এজ 66 হুইচ ইজ ৰিটেন বাই কমলা দাস। এতিয়া যাওঁ কবিতাটোৰ মাজলৈ। কবিতাটো কি বুলি কৈছে? কমলা দাস ৱাজ বৰ্ণ ইন মালাবাৰ কেৰেলা। কমলা দাস ক'ত জন্মগ্ৰহণ কৰিছিল বুলি কৈছে? মালাবাৰ কেৰেলাত জন্মগ্ৰহণ কৰিছিল। চি ইজ ৰিকগনাইজ এজ ওৱান অফ দ্য ইণ্ডিয়াজ ফৰমষ্ট পয়েট। আৰু কমলা দাস হৈছিলে তেখেতক কি বুলি কৈছে? ইণ্ডিয়াৰ খুব এজন ইম্পৰ্টেণ্ট কবি হিচাপে, আগশাৰীৰ কবি হিচাপে তেখেতে স্বীকৃতি লাভ কৰিছে। হাৰ ৱৰ্কছ আৰ ন'ন ফৰ দেয়াৰ অৰিজিনেলিটি, ভাৰ্চেটেলিটি এণ্ড দ্য ইণ্ডিজিনিয়াছ ফ্লেভাৰ্ছ অফ দ্য ছইল। এতিয়া কি বুলি কৈছে? তেখেতৰ যিমানবিলাক ৰচনা আছিলে সেই ৰচনাসমূহত সাধাৰণতে আমি যদি চাওঁ মৌলিকতা, ভাৰ্চেটেলিটি মানে বহুমুখিতা, আৰু মাটিৰ থলুৱা যিটো সোৱাদ সেইটো দেখিবলৈ পোৱা যায় বুলি কৈছে। Kamala Das has published many novels and short stories in English and Malayalam under the name Madhavikutty. এইটো মাধৱীকুটীটো তেখেতৰ পেন নেম হয়। এতিয়া কি বুলি কৈছে? কমলা দাসে মানে এই মাধৱীকুটীৰ যিটো পেন নেম আছিলে, মাধৱীকুটী পেন নেমটো লৈ পেলাই তেখেতে ইংৰাজী সাহিত্য, ইংৰাজী আৰু মালায়ালামৰ বিভিন্ন ভাষাত উপন্যাস আৰু চুটিগল্পসমূহ তেখেতে লিখিছিলে। In this editions to 5 books of poetry, she is ঠিকে আছে। She is a sensitive writer who captured the complex subtleties of human relationships in lyrical idioms. এতিয়া ইয়াত লিৰিকেল ইডিয়মছটো বাৰু এতিয়া যেতিয়া ডিগ্ৰীলৈ যোৱা হ'ব তেতিয়া আমি পাম। ইয়াত এটা কৈছে তাই কমলা দাস, বিশেষ কমলা দাসৰ কথা কি বুলি কৈছে? খুব সংবেদনশীল এগৰাকী লেখিকা বুলি কৈছে। আৰু বিশেষকৈ তেখেতৰ যিমানবিলাক কবি বা লেখনিবিলাক আছিলে সেই লেখনিবিলাক কি বুলি কৈছে? জটিল কিছুমান মানৱ জীৱনৰ মানে গতিময় জীৱনৰ সেই সূক্ষ্মতাক প্ৰকাশ কৰিছিলে বুলি কৈছে। কিছুমান জটিল সূক্ষ্মতাক মানে প্ৰকাশ কৰিছিল বুলি কৈছে তেখেতৰ লেখনিবিলাকত। ইয়াত কমলা দাসৰ বিষয়ে আমি পালোঁ। কমলা দাসৰ পেন নামটো কি বুলি পালোঁ? মাধৱীকুটী পালোঁ। আৰু ইণ্ডিয়াৰ এগৰাকী খুব ফৰমষ্ট কি বুলি কৈছে? কবি বুলি কৈছে। আৰু ইয়াৰ পিছত আমি কবিতাটোৰ মাজলৈ যাওঁ। প্ৰথমে ক'লেই যে ইয়াত এজিং ইজ এ নেচাৰেল প্ৰচেছ বুলি কৈছে। এইটো এটা স্বাভাৱিক প্ৰক্ৰিয়া হয় ন, প্ৰাকৃতিকগত প্ৰক্ৰিয়া, যে আমাৰ জন্ম হোৱাৰ পিছত যিহেতুকে আমি ডাঙৰ দীঘল হোৱাৰ পিছত আমি মৃত্যুলৈ আকৌ আগুৱাই যাবই লাগিব, সেইটোতো আমাৰ এটা স্বাভাৱিক প্ৰক্ৰিয়াই হয়। গতিকে কবিতাটোত আৰম্ভণিত কি বুলি কৈছে? ড্ৰাইভিং ফ্ৰম মাই পেৰেণ্টছ হোম টু কোচিন লাষ্ট ফ্ৰাইডে মৰ্ণিং আই চ মাই মাদাৰ বিচাইড মি। ইয়াত কবিয়ে কৈছে যে ড্ৰাইভিং ফ্ৰম মাই পেৰেণ্টছ হোম, কবিয়ে সেইদিনা মাক বাপেকৰ ঘৰৰ পৰা ক'লৈ গৈছিল বুলি কৈছে? কোচিন এয়াৰপৰ্টলৈ, ইণ্টাৰনেশ্যনেল কোচিন ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টলৈ আহি আছিলে বুলি কৈছে। আৰু লাষ্ট ফ্ৰাইডে মানে শুক্ৰবাৰ, সেইদিনা যে শুক্ৰবাৰৰ দিনা কবিয়ে নিজৰ মাক বাপেকৰ ঘৰৰ পৰা ৰাতিপুৱাৰ সময়ত কোচিন ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টলৈ আহি আছিল। আই চ মাই মাদাৰ বিচাইড মি, আৰু কবিয়ে কৈছে যে মই দেখিবলৈ পালোঁ মোৰ মাক মোৰ কাষতে থকা। মাক মানে সেইখন কি হৈছিলে? মাকেও কবিৰ লগতে মানে কোচিন এয়াৰপৰ্টলৈ গৈছিলে। গতিকে মাক কবিৰ কাষতে বহি আছিলে বুলি কৈছে। সেইকাৰণে কবিয়ে কৈছে আই চ মাই মাদাৰ, মই মাক দেখিছিলোঁ মোৰ কাষতে মা শুই আছিলে বা বহি আছিলে। Those open mouthed, her face ashen like that of a corpse and realized with pain. এতিয়া ইয়াত কি বুলি ক'লে? ড'জ এণ্ড অ'পেন মাউথেড। মাকে ইয়াত ড'জ মানে হৈছে এটা নেপ, মানে চিলমিল টোপনি যে যায় যে কেতিয়াবা আমি দিনতে শুওঁ ন, গতিকে মাকে সেই অলপ নেপ এটা লৈছিলে। আৰু অ'পেন মাউথেড, মাকৰ মুখখন অকণমান আধা খোল খাই আছিলে। হাৰ ফেচ এছন লাইক ডেট অফ এ কৰ্পছ এণ্ড ৰিয়েলাইজ উইথ পেইন ডেট চি ৱাজ এজ অ'ল্ড এজ চি লুক। এতিয়া ইয়াত কি বুলি কৈছে? মাকৰ যিখন ফেচ, সেই ফেচটো কি বুলি কৈছে? এছন লাইক ডেট অফ এ কৰ্পছ। এটা কৰ্পছ মানে হৈছে ইয়াত ডেড বডি। এতিয়া যিহেতুকে মানুহ মৃত্যু হোৱাৰ পিছত মানুহৰ দেহটো কেনেকুৱা হৈ যায় বা মানুহৰ মুখখন কেনেকুৱা হৈ যায়? শেঁতা পৰি যায়, বিমৰ্ষ হৈ যায়, হালধীয়া পৰি যায়, হয়নে? দেখিবলৈ এনেকুৱা লাগে যে গোটেই ফুটছাই বৰণটোৰ নিচিনাই হৈ পৰিছে। গতিকে সেই মাকৰ সেই
ফেচটো, মাকৰ কবিয়ে যিহেতুকে মাকৰ মুখখন দেখিছিলে আৰু কবিয়ে কৈছে মোৰ মাৰ মুখখন দেখি পেলাই এনেকুৱা লাগিছিলে যে এটা এজন মৃতকৰ দৰেই লাগিছিল বুলি কৈছে, যে এটা ডেড বডিৰ নিচিনাই মাকক দেখিবলৈ পোৱা হৈছিল বুলি কৈছে। আৰু কি বুলি কৈছে, এণ্ড ৰিয়েলাইজ উইথ পেইন, আৰু যিটোৱে কবিৰ মনত গভীৰ শোক পেলাইছিল বুলি কৈছে। কবিয়ে খুব দুখ পাইছিলে যিহেতুকে, আৰু এইটোতো হ'বই, যিহেতুকে আমি দেখিছোঁ আমাৰ যেতিয়া আমি মা দেউতা বুঢ়া হৈ আহে, বৃদ্ধ হৈ আহে, তেতিয়া সেই আগৰ শ্বাইনিংটো নাইকিয়া হৈ যায়। ডেকাৰ সেই যিটো পোহৰটো, মুখত যি তিৰবিৰণি ভাৱটো থাকে ন, জিকমিক, সেই বস্তুটো বয়সৰ লগে লগে মানুহৰ নাইকিয়া হৈ যায়, হেতা পৰি যায়। যিহেতুকে কবিয়ে যেতিয়া নিজৰ মাকক দেখিছে যে মাক দেখোন প্ৰায় এটা ডেড বডিটোৰ নিচিনাই হৈ পৰিছে, মাকৰ মুখখন হেতা হৈ গৈছে, শুকান হৈ গৈছে, গতিকে কবিৰ মনত শোকটো লাগিবই, খুব দুখ লাগিবই। সেইকাৰণে কবিয়ে কৈছে এণ্ড ৰিয়েলাইজ উইথ পেইন ডেট শ্বি ৱাজ এজ অল্ড এজ শ্বি লুক। গতিকে মাকক দেখিবলৈ যেনেকুৱা বুঢ়া, তাইক কবিয়ে কৈছে যে মাক একদম বুঢ়া হৈ গ'ল বুলি কৈছে, আৰু মাকক দেখিবলৈ প্ৰায় বুঢ়াই হৈ গৈছে বুলি কৈছে। শ্বি ৱাজ এজ অল্ড, মাক সিমানেই বুঢ়া আছিল বুলি কৈছে, এজ শ্বি লুক, মাকক দেখিবলৈ যেনেকুৱা আছিল বুলি কৈছে, সেই তেনেকুৱাই মাকৰ মুখখন একদম পূৰা বুঢ়া, মাক একদম পূৰা বুঢ়া হৈ গৈছে বুলি কৈছে। বাট চুন পুট দ্য থট এৱে, কিন্তু কবিয়ে, কমলা দাসে মানে অতি সোনকালে কি কৰিলে, নিজৰ চিন্তাটো, নিজৰ বিবেচনাটো, মানে মাকক দেখি পেলাই যে মনলৈ এইখিনি ভাৱ আহি আছিলে বা কবিৰ দুখ লাগি আছিলে, সেই চিন্তাটো কবিয়ে আঁতৰাই দিলে, আঁতৰাই পেলাই বাহিৰলৈ চালে বুলি কৈছে। এণ্ড লুক আউট এট য়াং ট্ৰিজ স্প্ৰিণ্টিং, আৰু বাহিৰলৈ চাই পেলাই কি বুলি চালে, ক'লৈ চালে বুলি কৈছে যে সেই য়াং ট্ৰিজ স্প্ৰিণ্টিং, স্প্ৰিণ্টিং কৰা মানে কি, মুভ কৰা। এতিয়া ট্ৰিজ স্প্ৰিণ্টিং বুলি কৈছে, মানে গছবিলাক মুভ কৰি আছে বুলি কৈছে। ইয়াত স্প্ৰিণ্টিং তলত লিখাও আছে শ্বৰ্ট ফাৰ্ষ্ট ৰেচ ৰানিং। এতিয়া সাধাৰণতে জানো গছবিলাক জানো গৈ থাকে, আমি যদি গাড়ী এখনত গৈ থাকোঁ তেতিয়াহ'লে আমি দেখিবলৈ পাম, আমি গাড়ীখন আগলৈ গৈ আছে যেতিয়া আমাক পাছলৈ গৈ থকা নিচিনা লাগিবই। গতিকে ইয়াত কৈছে যে যেতিয়া কবিয়ে নিজৰ চিন্তাটো সেই শোককণৰ পৰা, সেই কবিৰ মনত লগা সেই দুখৰ ভাৱটো আঁতৰাই যেতিয়া বাহিৰলৈ চালে, তেতিয়া দেখিছে যে সেই য়াং ট্ৰিজবিলাক স্প্ৰিণ্টিং কৰি আছে। এতিয়া ইয়াত য়াং বুলি কৈছে, ট্ৰিজবিলাককো য়াং বুলি কৈছে। আৰু লগতে কি বুলি কৈছে, মেৰী চিলড্ৰেন স্পিলিং আউট অফ দেয়াৰ হোমছ বুলি কৈছে। মেৰী মানে খুব হেপিলি, আনন্দত সেই ল'ৰা ছোৱালীবিলাকে স্পিলিং আউট অফ দেয়াৰ হোমছ বুলি কৈছে, ঘৰৰ পৰা ওলাই আহিছে বুলি কৈছে। ইয়াত এতিয়া এটা কণ্ট্ৰাষ্ট এটা কৈছে, দুটা বিপৰীত দিশৰ কথা সূচাইছে। কি বুলি কৈছে, যিহেতুকে মাক, আনফালে যদি মাকক চাই, মাক যিহেতুকে হেতা পৰি বুঢ়া হৈ গৈছে, মাক হয়তো মৃত্যুও হ'ব পাৰে সময়ৰ ইন দ্য ফিউচাৰত মানে মাকৰ হয়তো আৰু কেইদিনমানৰ পিছত হয়তো মাক মৃত্যুও হ'ব পাৰে। গতিকে আৰু আনফালে যদি চাই তেতিয়াহ'লে দেখিছে যে ট্ৰিজবিলাক স্প্ৰিণ্টিং কৰি আছে, যিহেতু আৰু আমাৰ ট্ৰিজবিলাক মুভ কৰি আছে, আৰু মেৰী হেপী, চিলড্ৰেনছবিলাকে খুব আনন্দত মতলীয়া হৈ পেলাই ঘৰৰ পৰা ওলাই আহিছে বুলি কৈছে। এইটো এটা বিপৰীত দিশৰ কথা হৈছে, যিহেতু য়াং টাইম, যেতিয়া য়াং হৈ থাকে মানুহ বা ল'ৰা ছোৱালীবিলাকৰ গাত সেই উদ্যমটো থাকে, সেই উৎসাহটো থাকে, আনন্দৰ সেই মুহূৰ্তটো থাকে, তেওঁলোকে আনন্দ কৰে, গতিকে ফূৰ্তি কৰিব পাৰে, গাত সেই শক্তিখিনি থাকে। কিন্তু আনফালে যদি বুঢ়া মানুহ এজনৰ গাত সেই শক্তিখিনিটো কেতিয়াও নাথাকে। গতিকে এইটো এটা মাকৰ বয়সটো লৈ পেলাই য়াং ট্ৰিজ আৰু সেই মেৰী চিলড্ৰেনৰ লগত কম্পেয়াৰ কৰিছে, এটা বিপৰীত দিশ এটা বুজাইছে। যেনেদৰে মাক বুঢ়া হৈ গৈছে, আনফালে যদি চাওঁ তেতিয়াহ'লে কবিয়ে দেখিছে যে মেৰী চিলড্ৰেনছবিলাকে আৰু ট্ৰিজবিলাক স্প্ৰিণ্টিং কৰি আছে। আৰু কি বুলি কৈছে, বাট আফটাৰ দ্য এয়াৰপৰ্ট চিকিউৰিটি চেক standing a few yards away, I looked again at her when pale as a late winter's moon and felt that old familiar. ইয়াত কি বুলি ক'লে, বাট আফটাৰ এয়াৰপৰ্ট চিকিউৰিটি চেক, ইয়াৰ পিছত তেওঁলোক গৈ পেলাই এয়াৰপৰ্ট পালেগৈ। এয়াৰপৰ্টত যেতিয়া চিকিউৰিটি চেক হৈছিলে, যেতিয়া চেকিং কৰা হৈছিলে, ষ্টেণ্ডিং ফিউ য়াৰ্ডছ এৱে, তেতিয়াহ'লে মানে কি, কমলা দাস মাকৰ পৰা অলপমান দূৰত আছিলে, আৰু সেইখন সময়ত কমলা দাসৰ চিকিউৰিটি চেক কৰা হৈছিলে। ইয়াৰ পিছত তাৰ সেই চিকিউৰিটি চেক, সেই ঠাইৰ পৰা কমলা দাসে কি বুলি কৈছে, আই লুক এগেইন এট হাৰ, মই আকৌ মোৰ মালৈ চালোঁ। কবিয়ে আকৌ নিজৰ মাকক আকৌ এবাৰ লক্ষ্য কৰিলে। আৰু কি বুলি ক'লে, ৱেন বুলি কৈছে। ইয়াত ৱেন মানে শব্দটো কি বুলি কৈছে, কালাৰলেছ। আৰু কবিয়ে কৈছে যে মই মোৰ মালৈ চালোঁ আৰু মাক দেখিছোঁ কমপ্লিট কালাৰলেছ হৈ গৈছে, মা একদম বিমৰ্ষ হৈ গৈছে। পেল মানে য়েল্ল', ফেচটো য়েল্ল' হৈ গৈছে, হেতা পৰি গৈছে। এজ এ লেট উইণ্টাৰ মুনছ, আৰু
কিহৰ নিচিনা হৈ গৈছে বুলি কৈছে, কেনেকুৱা হৈ গৈছে বুলি কৈছে যে উইণ্টাৰ মুনৰ নিচিনা হৈ গৈছে। এতিয়া লেট উইণ্টাৰ মুনটো ইয়াত মাকক আকৌ কম্পেয়াৰ কৰিছে লেট উইণ্টাৰ মুনৰ লগত দেখুৱাইছে। এতিয়া ইয়াত কি বুলি কৈছে, লেট উইণ্টাৰ মুন যিহেতুকে আমি উইণ্টাৰ ছিজনটোত যদি চাওঁ সেই মুনটো কি হৈ থাকে বুলি কভাৰ হৈ থাকে, ফগৰ দ্বাৰা কভাৰ হৈ থাকে, হয় নহয়, হাজি হৈ থাকে। গতিকে মানে ধুঁৱলি কুঁৱলী হৈ থাকে, হেতা পৰি থাকে, সেই তেনেকুৱা হয়, ওপৰতে চামনি এটা পৰি থাকে। গতিকে মাকৰ মুখখনো সেই লেট উইণ্টাৰ মুনটোৰ নিচিনা হৈছে। মাক বুঢ়া হৈছে, মাকৰ মুখখন যেনেকৈ হেতা পৰি গৈছে, সেই তেনেকৈ আমি যদি লেট উইণ্টাৰ ছিজনত চাওঁ তেতিয়াহ'লে সেই মুনটোকো আমি দেখিম ঢাক খাই থকা নিচিনা দেখিম, আগটো কভাৰ হৈ থকা নিচিনা দেখিম। গতিকে মাকৰ ফেচটো সেই লেট উইণ্টাৰ মুনৰ লগত কবিয়ে তুলনা কৰিছে। আৰু কি বুলি কৈছে, এণ্ড ফেল ডেট অল্ড ফেমিলিয়াৰ, আৰু কবিয়ে এটা বস্তু অনুভৱ কৰিছে। সেই অনুভৱটো কি বুলি কৈছে, অল্ড ফেমিলিয়াৰ এক বুলি কৈছে। ফেমিলিয়াৰ মানে হৈছে খুব ঘনিষ্ঠ, আৰু এক মানে হৈছে পেইন। এতিয়া অল্ড ফেমিলিয়াৰ এক মানে এইটো অল্ড ফেমিলিয়াৰ এক মাই চাইল্ডহুড ফিয়াৰ, আৰু কবিয়ে কি বুলি কৈছে, মাই চাইল্ডহুড ফিয়াৰ বুলি। কবিৰ মানে সেই সৰুকালৰ ফিয়াৰ, এটা ভয়ৰ কথা কৈছে। এতিয়া সৰ্বসাধাৰণতে এনেকুৱাও হ'ব পাৰে, কবিৰ সেই সৰুকালত থাকোঁতে কবিয়ে মাক বাপেকৰ পৰা হয়তো ছেপাৰেশ্যন হ'বও পাৰে। যিহেতুকে আমি এনেকুৱাও হয় কেতিয়াবা সৰু সৰু ল'ৰা ছোৱালীবিলাকক কেতিয়াবা বৰ্ডিং স্কুলত পঠিয়াই দিয়া হয়, তেতিয়া মাক বাপেকৰ পৰা ছেপাৰেট হ'ব লাগে। গতিকে সেইকণ সময়ত মাক বাপেকৰ পৰা পৃথক হোৱাটো কিমান এটা দুখ, মনলৈ কিমান সুখ আহিব, দুখ লাগিব, হয়নে নহয়? গতিকে সেই ভয় এটা, সৰুকালৰ সেই ভয়টো সোমাই যায় মানুহৰ, সেই ল'ৰা ছোৱালীবিলাকৰ অন্তৰত সোমাই যায়। আৰু কেতিয়াবা ডাঙৰ হোৱাৰ পিছতো হয়তো সেই অনুভৱটো আকৌ মনলৈ আহে, মানে কেনেকুৱা লাগিছিলে, কি হৈছিলে, কিমান ভয় খাইছিলোঁ। গতিকে ইয়াত হয়তো মাইট বি কবি ইয়াত ছেপাৰেট হ'বও পাৰে নিজৰ মাকৰ পৰা, সেইকাৰণে কৈছে ইয়াত মাই চাইল্ডহুড ফিয়াৰ, মোৰ সেই সৰুকালৰ সেই ভয়টো আকৌ মোৰ মনলৈ আহিছে বুলি কৈছে। আৰু সেইটোকে ফেমিলিয়াৰ এক বুলি কৈছে। আৰু সেই পেইনটো, সেই পেইনটো যিটো কষ্ট কবিয়ে পাইছিলে নহয়, তাৰ লগত কবি খুব ঘনিষ্ঠ আছিলে। মানে কবিয়ে জানিছিলে মানে ছেপাৰেট হওঁতে কিমান দুখ পাইছিলোঁ, এতিয়া আকৌ মই ছেপাৰেট হ'ম মোৰ নিজৰ মাৰ পৰা, মাক থৈ মই গুচি যাব লাগিব। গতিকে কবিৰ অন্তৰত কিমান এটা দুখ পাব, কবিয়ে কিমান দুখ পাইছে অন্তৰত, সেইখিনি কথাকে উল্লেখ কৰিছে। আৰু কি বুলি কৈছে, বাট অল আই ছেইড ৱাজ চি ইউ চুন আম্মা। আৰু কবিয়ে কি বুলি ক'লে, কবিয়ে এটা কথাই ক'লে যে, কবিয়ে ক'লে, মই মাক ক'লোঁ যে চি ইউ চুন আম্মা, মই তোমাক আকৌ লগ পাম, আকৌ দেখা পাম। অল আই ডিড ৱাজ এ স্মাইল এণ্ড স্মাইল এণ্ড স্মাইল। আৰু শেষত কবিয়ে মাত্ৰ নিজৰ মাকলৈ চাই হাঁহিলে। মাকে কৈছে, মই মাৰ পৰা মাক ক'লোঁ যে মা, মই তোমাক আকৌ লগ পাম, আৰু মাকলৈ চাই পেলাই মুখত এটা হাঁহিৰ বিৰিঙণি কবিয়ে তুলিলে। এতিয়া ইয়াত যে স্মাইলকেইটা দেখুৱাইছে, স্মাইলটো এইটোৱে কৈছে, কবিয়ে নিজৰ মনলৈ সেই সাহসটো আনিছে। কবিয়ে নিজৰ মাকৰ সন্মুখত থিয় হৈ আছে, সেই সাহসকণ কবিয়ে নিজৰ অন্তৰত গোটাইছে। আৰু কবিয়ে এটা হোপ, এটা আশা এটাও কবিয়ে মনত ৰাখিছে, কবিয়ে মনলৈ আনিছে, যে হয়তো মাকক কৈছে যে মা, মই তোমাক আকৌ লগ পাম। কবিয়ে যে কমলা দাসে এইটো অনুভৱো কৰিব পাৰে, মই ঘূৰি অহাৰ পিছত হয়তো মোৰ মাক আকৌ লগ পাবও পাৰোঁ, লগ নেপাবও পাৰোঁ। কিন্তু সেই বুলি কবিয়ে মনত লগ পালেও নেপালেও কবিৰ মনত এটা আশা এটা কবিয়ে মাকলৈ চাই পেলাই পুহি ৰাখিছে। আৰু সেইকাৰণে মাকক কৈছে যে মা, মই আকৌ আহিম, মই তোমাক লগ পাম। গতিকে সেই সাহখন কবিয়ে মনত গোটাইছে, আৰু হোপ এটা কবিয়ে ৰাখিছে যে মাকক আকৌ পুনৰ ঘূৰি আহি লগ পোৱাৰ। গতিকে কবিতাটো ইমানেই। ইয়াৰ পাছত আমি প্ৰশ্নখিনি আলোচনা কৰিম। খুব এটা ধুনীয়া কবিতাটো চালেই হ'ল ধুনীয়াকৈ, শব্দ অৰ্থখিনিও। বাকী হ'ব তেতিয়া ইমানেই।